हेलो फ्रेंड्स पुनरती नतुन भिडिओ आपनालोक सकलोके स्वागतम जनाइছো आरु আজি আমি ওলাইছো এফালে যাবলৈ মা মই আৰু মই অকমানিজনী যাব লগত আৰু ক'ত যাম আপোনালোকক দেখাই দিম ভিডিওটো শেষলৈকে চাই যাব আমি আহিলো আপাহঁতৰ ঘৰলৈ বুলি আপাহঁতৰ ঘৰলৈ অকমান দূৰ হ'ব প্ৰথমে ডাঙৰ দাদা ঘৰটো পায় সেয়ে ডাঙৰ দাদা ঘৰতে প্ৰথমে সোমাই ললো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় লগ মানহে দূৰ আৰু আমি বেটেৰীতে আহিলো আৰু এফালে দেখিছেনে ইমান ধুনীয়াকৈ ফুলবোৰ সজাই থৈছে বৈ দেখিয়ে ভাল লাগে আৰু যাৰ ঘৰতে হওক মানে ফুলবোৰ দেখি খুবেই ভাল লাগে ইমান ধুনীয়াকৈ সজাই থৈছে আৰু ইয়াৰ পৰিৱেশটো আৰু ইয়াৰ ফ্ৰণ্টৰ সাইডটো অলপ দেখাই দিলো আৰু অলপ সময় বহি চাহ খালো দাদাই লুচি বনাইছিলে খালো আৰু এইবোৰনো কিনো দেখাম ভিডিও নকৰিলো এতিয়া যাবলৈ ওলালো বেটেৰী আহি ৰৈয়ে আছিলে যিহেতু খুজে পালোগেতেন তথাপিতো বেটেৰীতে উঠিয়ে গ'লো আৰু এফালে ভিনদেউৰ মাও আহিছিলে ডাঙৰ ভিনদেউৰ মা আৰু এয়া আপাহঁতৰ ঘৰ পালোহি এয়া সৌদাও থাকে সৌদা আপাহঁতৰ লগতে থাকে আৰু এইফালে বৌ আৰু এইফালে আপাহঁত বহি আছে এয়া আপা মানে মা বাইক মানে শাহু মা বাইক আৰু এইফালে বহি আছে আলহী আৰু এতিয়া ঘৰ আহি পালোহি আৰু আজি ডাঙৰ ভিনদেউৰ বাৰ্থডে আছিলে যিহেতু এইফালে পায়স আৰু কেক দিছিলে তেন্তে আজিলৈ আহিছোঁ বাই বাই পুনৰটি নতুন ভিডিঅ'তে আকৌ লগ পাম